এভৰিৱান লাইফষ্টাইল পেছনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি ৰাতিপুৱাই বতৰটো ইমান বেছি ঠাণ্ডা ৰাতিপুৱাই ইফালে ফোন কৰিলে দেউতা আহিব আজি যিহেতু আজি সানডে সেইকাৰণে দেউতাৰ বন্ধ থাকে কাৰণে মিডভিকক চাবলৈ খুব মন কৰি থাকে সেইকাৰণে আহিম বুলি কৈছে ৰাতিপুৱাই সেইকাৰণে হাজবেণ্ডে ক'লে যে আজি ৰাতিপুৱা খোৱাটো তুমি ঠিক ঠাক কৰি লৈ দুপৰীয়াৰ সাজটো ময়ে বনাম যিহেতু দেউতা আহিব দেউতাই নম্বৰ হাতেৰে খাই খুবেই ভাল পায় সেইকাৰণে মাংসটো আজি ক'লে মই বনাম বাকীখিনি তুমিয়ে কৰিবা বুলি হাজবেণ্ড যিহেতু বাথৰুমত সোমাইছে তাৰ পাছতে বাৰীলৈ গৈ অলপ শাক পাচলি উঠাই আনিব আজিৰ ব্লগটো চাই থাকক আপোনালোকে আজিৰ দিনটো কি কৰি থাকোঁ মিডভিকৰ লগত আনহাতে আজি কি কৰিছা তুমি যাও কৰিছা যাও মাৰিছা ককা আহিব যে যাও মাৰি আছা ঝাৰু মাৰিছে আৰাম কৰি বহি বহি দেখোন ঝাৰু মাৰিছে বাবা বাবা গুড মৰ্ণিং কৰি দিয়া চবকে সকলোকে গুড মৰ্ণিং কৰি দিয়া হাই কৰি দিয়া হাই হাই বন্ধু বান্ধৱ পালা ফুলকবি ওলকবি আহিছে নেকি ডাঙৰ হৈছে ন বিন আছিলে মই সেইকাৰণে অনা নাই ইফালে ঘৰৰ ওচৰৰ খুৰী এগৰাকী বগৰী অলপমান বৰা চাউল আৰু খেতিৰ চাউল লৈ আহিছিলে মিডভিকক দিবৰ কাৰণে এইখিনি বগৰী বেছি নহয় অলপমান তথাপিও তেওঁ মৰমত মিডভিকৰ কাৰণে লৈ আহিছে অলপ আচাৰ বনাই থ'ব লাগিব আজি দুপৰীয়া লাঞ্চত কি বনাইছা তিল দি গামৰি তাৰপিছত বিলাহী পোৰা বিলাহী অকল পুৰিবাই তাৰপিছত দালি ওলকবি দি পেলাই ঘৰৰ ওলকবি সালাদ দালিটো মই বনাইছোঁ দিয়া দালি আৰু ভাত আজি মই শ্বৰ্টকাট দালি আৰু ভাত বনাইছোঁ আজি মেইন যোনটো মেইন আইটেম মাংসৰ আইটেমটো তেওঁ বনাইছে মাংস আনিলে তুমি বনোৱা জানো কেতিয়াওতো নবনোৱা মই বনাব লাগে তোমাৰ হাতৰ বেছি ভাল লাগে ন খাই পেলাই মই মাংস নিজে কাইলৈ মাছ পুৰা খাম মাছ পুৰা ষ্টিকত দি পেলাই এনেকৈ পুৰা কিবা এটা বনাব মাছৰ জুইত পুৰি পেলাই খাম মাছ মজা লাগে বহুত দিন খোৱা নাই সৰু মাছ নে ডাঙৰ মাছ আগতে সেই আমাৰ দলপতিহঁতৰ ঘৰত যে ৰাজীৱহঁতৰ ঘৰত সিহঁতৰ ঘৰত যেতিয়া যাওঁ সিহঁতৰ পিছফালে তাতে খাল এটা আছে তাতে গৰৈ মাছ উঠাওঁ আৰু বৰশীত উঠাই লগে লগে হেৰি কৰোঁ কি বুলি কয় পুৰি পেলাই বাঁহডলতে অকল পুৰা অকল নিমখ হালধি দি পেলাই তাতে পিঁয়াজ আদা অকণ ফুট দিওঁ সৰু সৰুকৈ জলকীয়া এটা ফালি দিওঁ আৰু ধুনীয়া লাগে খাই মাছ পুৰা তেনেকৈ খোৱা নাই তাতে হেৰি কৰি তেনেকৈ খাইছোঁ এবাৰ তাতে বাদুলিও খাইছিলোঁ আমি বাদুলি চিকাৰ কৰি মিনটো যায় টেমা মিনটোৱে তাৰপিছত হেৰি কি বুলি কয় শিলগুটি মাৰে বাদুলিৰ পাখিটো ফুটি যায় ফুটি গ'লে ধপাই তললৈ পৰি যায় ধুনীয়াকৈ বনাই আকৌ খাই ভাল লাগে হাঁপানী বেমাৰীবোৰে খাই দিওঁ উশাহৰ প্ৰব্লেম থাকিলে ভাল বুলি কয় আৰু তোমাৰ নাম কি মাৰ নাম কি জুন কোৱা জুন মাৰ নামটো কি তাকচোন এই ককা আহিছে ককাক মাতা যোৱা ককা আমাৰ ককা আহিছে নেকি তাকচোন ককা আহিছে নেকি ককাক চামগৈ বোলা দেউতা আহিছে এইফালে দেউতা গৈছে পিছফাললৈ ৰ'দ আজি বতৰ ইমান সেৰেঙা এইকেইদিন বতৰ এনেও সেৰেঙা ৰ'দ চ'দ নাই কাপোৰবিলাকো ভালদৰে শুকোৱা নাই আধা কেঁচা হৈ আছে আৰু আমাৰবিলাক যেন তেন মিডভিকৰ কাপোৰবিলাক নুশুকালে বৰ কিবা লাগে ইস্ত্ৰি কৰি পিন্ধিবলগীয়া হৈছে তাক ড্ৰায়াৰ দিলেও কি হয় অলপমান সময় শুকান যেন লাগে তথাপিও কিবা দেখোন সেৰেঙা হৈ থাকে ৰ'দত দিয়াৰ নিচিনা নহয় যিমানে মেচিনত নলগাওঁ কিয় সেইকাৰণে ৰ'দটো দিলে ভাল একদম অকণমান ৰ'দ ওলাইছে আৰু এইকেইদিনটো নাই আজি অলপমান ওলাইছে ইফালে আমাৰ জুহালত ৰান্ধি আছে দুপৰীয়াৰ খানা আজি মই ৰেষ্ট লৈছোঁ অকল দালি আৰু ভাত বনাম তেওঁ ইফালে বাকী ৰান্ধি আছে
চব্জিটো আগতীয়াকৈ বহাই দিলোঁ, দেউতা গৈছে পিছফাললৈ। সেইকাৰণে দেউতাই আজি আহিয়ে কৈছে মোক কিন্তু ভিডিঅ' নকৰিবা দেই। মই কৈছোঁ কিয়? তাৰপিছত কৈছে মই চুলি দাড়ি একেবাৰে কাটা নাই, তুমি ভিডিঅ'ত নানিবাই একেবাৰে, সেইকাৰণে মোক আজি ভিডিঅ' নকৰিবাই। সেইকাৰণে অলপ কৰিছিলোঁ যদিও আজি মই এড কৰা নাই ভিডিঅ'টো। তেওঁ আহি পেলাই কৈছে ইফালে জোৱায়েকে খানা ৰান্ধি আছে শহুৰেকৰ কাৰণে, চাওকচোন। দেউতাকে আজি ৰন্ধা দেখা পাই ইফালে ইয়াত ঠেন আনি সোনকালে ভাত লাগে বহি লৈছে একদম পকাতে। আঁকা বাকা কৰি আছিল অলপ সময়, কিন্তু দেউতাকক ৰান্ধি থকা দেখি ইফালে কান্দা কাটা আৰম্ভ, সোনকালে ভাত লাগে। তাৰ কাৰণে বহাই দিছোঁ তথাপি। আগতে যিহেতু মায়ে ৰান্ধি খুব বেছি ভাল পাইছিল, সেইকাৰণে ল'ৰায়েও খুব বেছি ৰান্ধি ভাল পায়। আৰু তেওঁৰ হাতৰ খানা সঁচাই সুস্বাদু, যিহেতু আগতে মই ভিডিঅ'বোৰত কৈছোঁৱেই তেওঁ আগতে কি ক'ত কৰিছিল কি নাই সৰুকালত, সেইখিনি কৈ মোক হাঁহি খানাবোৰ ৰান্ধি আছে। আৰু কিছুমান কথা শুনিলে আগৰ দিনৰ ভালো লাগে, আগৰ দিনৰ কথাবিলাক স্মৃতি ৰোমন্থনো হয় আৰু শুনিও ভাল লাগে। তেওঁ সন্ধিয়া শোৱাৰ পৰা উঠি দেউতাকে ছাৰপ্ৰাইজ দিলে, চাওকচোন কি। Bye bye, আমি ফুপু কৰিব আহিছো। টাটা। মিডভিকৰ পিতাকে মিডভিকৰ কাৰণে চাইকেল এখন লৈ আহিছে, যিহেতু তাৰ চাইকেলৰ প্ৰতি চখটো আছে, সেইকাৰণে চাইকেল এখন লৈ আহিছে। আৰু সি শোৱাৰ আগতেই সকলোবোৰ ঠিক ঠাক কৰি লৈছে, সেইকাৰণে উঠিয়েই একদম ছাৰপ্ৰাইজ হৈ গৈছে। খুব ভাল পাইছে দেখিয়ে, যিটো টিকি মাৰিছে নহয় উঠিয়ে। এতিয়া দেউতাকৰ লগত পূৰা গোটেই ৰুম ইফালৰ পৰা সিফাল চাৰিওফালে গোটেই ঘৰ ঘূৰাই ফুৰাইছে। কাইলৈ ৰাতিপুৱা সময়ত বাহিৰলৈ লৈ যাব বোলে, ৰাস্তালৈ বা আগফালে ফিল্ডলৈ। এতিয়া ঘৰৰ ভিতৰতে চলাই আছে। সিও খুব ফূৰ্তিৰে হাঁহি ক'বই নোৱাৰে, একদম চাইকেলত উঠি ক'বই নোৱাৰে চলাই আছে। চাওকচোন ইমান ফূৰ্তি পাইছে সি নহয় দেউতাকৰ গিফ্টটোৰ কাৰণে। সৰু থাকোঁতে ৱাকাৰ এখন আনি দিলে, সেইখন সি একেবাৰেই নুচুলে, যেনেকৈ থাকিল তেনেকেই থাকি গ'ল। ৱাকাৰখনত বহাই দিলে সি কন্দা কটা কৰিবলৈ আৰম্ভ কৰিছিলে সৰুতে, সেইকাৰণে ৱাকাৰখন তেনেকেই থাকিলে। কিন্তু ভাবিছিলোঁ চাইকেল এখন আনি দিলে তথাপি ভয় কৰিব নেকি, কিন্তু দেউতাকে আনি দিলে। নাই, অহাৰ লগে লগেই সি চাইকেলত নিজে উঠি লৈ পেলাই এতিয়া দেউতাকৰ লগত একদম চাইকেল চলোৱাত ব্যস্ত। খুবেই ভাল পাইছে, যিহেতু এতিয়া ডাঙৰ হৈছে, সেইকাৰণে ভয় একেবাৰে নাইকিয়া হৈ গৈছে। তাৰ এনেও ভয়টো একেবাৰে নাইকিয়া হৈ গৈছে লাহে লাহে। এনেদৰে খোৱা বোৱা তাৰপিছত তাক কৰাই দিলোঁ, খোৱা বোৱা কৰি লৈ পেলাই আমিও ৰাতিৰ ডিনাৰ কৰি মেলি ইহঁত শুলে দুয়োজন। তাৰপিছত মই কিতাপ এখনেৰে ৰাতি যিহেতু এটা বা দুটা পেজ পঢ়ি সদায় শুৱেই, সেইকাৰণে সোনকালে যিহেতু ভাবিলোঁ আজি অলপমান পঢ়োঁ, এনেই দুটা বা এটা পেজে পঢ়োঁ। কাৰণ কিতাপখন আনি থৈছিলোঁ হয়, কিন্তু পঢ়িবলৈ সময় পোৱা নাই একেদিন এডিটিঙৰ কামত। আৰু যিহেতু ভাগৰ লাগি যায় শুয়ে গৈছিলোঁ, সেইকাৰণে 4-5 দিনমান পঢ়াই নাছিলোঁ। সেইকাৰণে আজি ভাবিলোঁ কেইদিনমান পঢ়া গেপ হৈছে কাৰণে আজি অলপ পঢ়িয়ে দিওঁ। ইকিগাই বুকখন, যিখন আমি হিন্দীটো পাওঁ বা ইংলিছতো হয়, বেষ্ট চেলাৰৰ বুক হয়। আপোনালোকে পঢ়িবচোন, খুব ধুনীয়া। যি আমাৰ জাপানিজ যোনখিনি লোক আছে তেওঁলোকৰ লাইফষ্টাইলৰ বিষয়ে, তেওঁলোকৰ কিমান দিন জীয়াই থাকে, এই বহুত এজলৈকে তেওঁলোকে যিহেতু জীয়াই থাকে, আৰু তেওঁলোকৰ পজিটিভ মাইণ্ডটো ইমান বেছি ষ্ট্ৰং হয়, তাৰ ওপৰতে গোটেই বুকখন আছে। আপোনালোকে পঢ়ি চাবচোন, খুবেই ধুনীয়া। যিহেতু ৰাতিপুৱা আকৌ সোনকালে উঠিবই লাগিব, হাজবেণ্ড 9টা বজাত কাইলৈ যাব, তথাপিও 10টামান পাত পঢ়িলোঁ। তেনেদৰে পঢ়ি পেলাই যাওঁ মই এতিয়া শুবলৈ। ইফালে গৈ দেখিলোঁ দেউতাক আৰু ল'ৰা ঘূৰ টোপনি পূৰা। ৰাতি অৱশ্যে দেৰিও হৈছে, সেইকাৰণে ময়ো এতিয়া যাওঁ শুমগৈ। যিহেতু 12টা বাজিলেই, সেইকাৰণে আজিলৈ আহোঁ। ইমানতে আজি ভিডিঅ'টো সামৰিলোঁ। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। শুভৰাত্ৰি বন্ধুসকল।